Hello everyone, welcome to my channel Maya's vlog. পুনৰ এবাৰ স্বাগতম জনাইছো মোৰ নেক্সট ভিডিঅটো লৈ। আজি মই আইছো মোৰ অতি প্ৰিয় বান্ধৱীৰ দোকান এখন ওপেনিং কৰিছে। মামনিয়ে কি দোকান ওপেনিং কৰিছে মই আপোনালোকক দেখাই আছো। আপোনালোকৰ উৎসাহতে মই দোকানখন আৰম্ভ কৰিছো। আপোনালোকৰ উৎসাহৰ আৰু প্ৰয়োজন হ'ব। টংলা থানাৰ আদৰ্শ বিদ্যাপীঠৰ ওচৰতে মোৰ দোকানখন। তালৈ আপোনালোকে আহিব আৰু মোক উৎসাহিত কৰিব। তো মামনি দোকানখনত কাস্টমাৰে কি কি ফেচিলিটি পাব তুমি অলপ কৈ দিয়া। ঠিক আছে, মোৰ দোকানত চাদৰ মেখেলা ব্লাউজ চিলাওঁ আৰু জুলুম গঠা হয় আৰু ট্ৰেইনিঙো দিয়া হয়। সো মামনিৰ দোকানত আপুনি শুনা পালে তো দোকানখনৰ নাম কি থৈছা? লাভলি লেডিজ টেইলাৰ। লাভলি লেডিজ টেইলাৰ। তাইৰ দোকানত আপুনি জুলুম গাঠক ব্লাউজ চিলাক আৰু আপুনি ডিজাইনৰ ব্লাউজ চিলাব পাৰিব। মজা আহি যাব। আৰু কোনখিনিতে আছে জানেনে? থানা ৰোডৰ আদৰ্শ বিদ্যাপীঠৰ ওচৰত। আহক, আপুনি বহুত ভাল পাব। মজা কাপোৰ চিলাই তাই। সো আমাৰ লগত দীপুদা আছে। দীপুদাই কি ক'ব এই বিষয়ে আপোনালোকে চাই লওক। এইটো খুব শুভ লক্ষণ আৰু খুব ভাল লগা এটা আমাৰ মানে আজি এই শুভক্ষণত আমাৰ অনিলৰ মোৰ ভাইটি বন্ধু ইয়াৰ মিছেছে ঘৰত বহি নাথাকি ইয়াৰ সমানে যে আমাৰ মহিলাসকলেও যে পুৰুষৰ লগত যে সমানে আগবাঢ়ি গৈছে, এইটো এটা আমাৰ মানে আজি উদাহৰণ। গতিকে এওঁ ঘৰত বহি নাথাকি আজি এখন সৰুকৈ আমাৰ ইয়াতে চিলাই মেচিন লাভলি লেডিজ টেইলাৰ্ছ হিচাপে আৰম্ভ কৰিছে। শুভক্ষণত আজি আমাক ইয়াতে মাতিছিল আৰু সেইমতে আমি উৎসাহ দিবলৈ ইয়াতে আহিছোঁ। গতিকে আমি আশা কৰিছোঁ আমাৰ মহিলাসকলে এনেধৰণে এইবিলাক এওঁলোকৰ পৰা আদৰ্শ লৈ যাতে ঘৰত ৰন্ধা বঢ়াতে ব্যস্ত নাথাকি, সীমাবদ্ধতা নাথাকি ল'ৰা ছোৱালী ৰন্ধা বঢ়াও থাকিব লাগিব, ল'ৰা ছোৱালীকো চাব লাগিব। তাৰ উপৰিও মানে এটা এজনৰ ইনকামেদি আশা কৰি নাথাকি নিজে কান্ধত কান্ধ মিলাই যে আগবাঢ়ি আহিছে, তাৰ বাবে মই আমাৰ তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু আমাৰ অসমলৈ এটাই মহিলাসকল, আমাৰ অসমীয়া মহিলাসকললৈ এটাই মই আহ্বান জনাব বিচাৰিছোঁ, ওলাই আহক সকলোৱে নিজে যি পাৰে, যোনে যি পাৰাৰ দক্ষতা আছে নিজৰ সেইমতে তেওঁলোকে ব্যৱসায়ত আগবাঢ়ি যাব লাগে। আমাৰ লগত অঞ্জলি বাইদেউ আছে, আদৰ্শ বিদ্যাপীঠৰ শিক্ষয়িত্ৰী। তেওঁ কি কয় শুনো আহকচোন। ভাল লাগিছে। আমাৰ টংলা টাউনৰ মাজমজিয়াত এগৰাকী উৎসাহী মহিলাই আজি স্বাৱলম্বিতাৰ পথত তেওঁ আগবাঢ়িব ওলাইছে। তেওঁ যিহেতুকে চিলাই কাম জানে, সকলোৰে মানুহৰ কিছুমান প্ৰতিভা থাকে, তেওঁৰ এটা চিলাইত প্ৰতিভা আছে, সেইকাৰণে তেওঁ এখন চিলাই দোকান খুলিছে। আৰু সকলো মহিলাই এনেদৰে উৎসাহিত হৈ ঘৰখনৰ লগতে তেওঁৰ স্বামীকো যাতে এনেদৰে সহায় কৰিব পাৰে তাৰে কামনা কৰিলোঁ আৰু তেওঁৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ। টংলা টাউনৰ মহিলাসকলৰ বাবে বিৰাট ভাল খবৰ। আগতে কাপোৰ চিলাব লগা হ'লে ঘৰে যাব লগা হৈছিল, এতিয়া দোকানতে পাম চব। মামনিৰ হাতখন এনেও ভাল। আমি আগৰ পৰাই তাইৰ তাত কাপোৰ চিলাওঁ, বিৰাট ধুনীয়া চিলাই, ফিনিচিঙো ভাল, ফিটিঙো ধুনীয়া কৰে। আপোনালোকে আহিব। আৰু এটা কথা, মামনিৰ দোকানৰ ওচৰতে আৰু এখন পাৰ্লাৰ আছে। পাৰ্লাৰটো হৈছে হেলিনা। আৰু মই অহা নাছিলোঁ, আজি আহিছোঁ, থ্ৰেডিং কৰি লৈছোঁ। তো ওচৰি আপোনালোকে আহিব। নামটো কি আছে? আদৰ্শ বিদ্যাপীঠৰ ওচৰত একেই ৰোডতে আপোনালোকে কাপোৰো চিলাব আৰু মুখৰ মেকআপো কৰিব, চুলিও কাটিব আৰু থ্ৰেডিঙো কৰিব একেবাৰতে। ধুনীয়া বস্তুবিলাক আছে আপোনাৰ। আপুনি স্পা কৰে, হাইলাইট কৰে, আপুনি মাছাজ কৰে, যি কৰে চব আপোনাৰ যোগাৰ আছে। আহিব। আৰু মই অহা নাছিলোঁ, আহিবা এনেকৈ সময় পোৱা নাছিলোঁ, তো আহি প্ৰথম কাম কৰিলোঁ থ্ৰেডিং। তাৰপিছত লাহে চুলি তুলি কিবা কিবি কৰি যাই থাকিম। আৰু আপোনালোকে মুখৰ মেকআপ কৰক আৰু ব্লাউজ চিলাক, মেখেলা চিলাক, চব কৰক। মজা একেবাৰতে এক লাইন কৰি। আমাৰ মায়ে কাপোৰৰ দোকান দিছে আৰু আমাৰ মায়ে বিউটি পাৰ্লাৰ খুলিছে। এইটো ভিডিঅ' বহুত চাই আমাৰ যাতে চবে গম পায় আমাৰ দোকানত আহে। তো আমাৰ ভিডিঅ'টো চাই কেনে পালে আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এই দুইজনী বান্ধৱীৰ আপোনালোকে বেছি শ্বেয়াৰ কৰিব, যাতে মানুহে টংলাৰ চব মানুহে গম পায়। পাৰ্লাৰ যাম, কাটিঙত যাম, ব্লাউজ চিলাম, মুখৰ মেকআপ কৰিম, মজা। আৰু মাইকী মানুহক কি লাগে?